দৰ্পচূৰ্ণ মুখ্যমন্ত্ৰীৰ অহংকাৰ আকৌ আন্দোলনমুখী অসম দাবী একেটাই ৬ জনগোষ্ঠীৰ জনজাতিকৰণ কোচ ৰাজবংশী মৰাণৰ পাছত এবাৰ হাজু হৈছে মটক আন্দোলনৰ প্ৰকোপ দেখি থৰকাচুটি হেৰুৱাৰ উপক্ৰম মুখ্যমন্ত্ৰীৰ আন্দোলন প্ৰশমিত কৰিবলৈ আকৌ মুখ্যমন্ত্ৰীয়ে দিলে ডেডলাইন কিছুদিন আগলৈকে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দাবী কৰিছিল তেওঁৰ শাসনকালত কোনোদিনে ৰাজ্যত আন্দোলন হোৱা নাই আন্দোলন বৰ্জিত পৰিৱেশত ৰাম ৰাজ্যৰ দৰে অসমত শাসনৰ এক সুকীয়া ধাৰা গঢ়ি তোলাৰ বাবে অহোপুৰুষাৰ্থ কৰিছিল মুখ্যমন্ত্ৰীয়ে অৰুণোদয়ৰ দৰে আঁচনিৰ জৰিয়তে হাজাৰ হাজাৰ হিতাধিকাৰী সৃষ্টি কৰি তাৰে সুবাদতে 2026ত পুনৰবাৰ দিছপুৰত মুখ্যমন্ত্ৰীৰ গাদীত বহিব বুলি সম্পূৰ্ণ আত্মবিশ্বাসী হৈ উঠিছে মুখ্যমন্ত্ৰী তাতে উচ্ছেদ অভিযানত ৰাজ্যবাসীৰ সমৰ্থন লাভ কৰি এক প্ৰকাৰে প্ৰবল আত্মবিশ্বাসী মুখ্যমন্ত্ৰীয়ে নিজে নিজৰে গুণগান কৰিবলৈ কুণ্ঠাবোধ নকৰা হৈছে গণতান্ত্ৰিক পৰম্পৰাক কাৰ্যত নৈচ্ছাত কৰি মুখ্যমন্ত্ৰীয়ে নিজাকৈ ৰাজহুৱাভাৱে ঘোষণাই কৰি দিছে তেওঁক হেনো অসমবাসীয়ে পৰৱৰ্তী মুখ্যমন্ত্ৰী হিচাপে বিচাৰে যেতিয়া ইলেকশ্যন আৰম্ভ কৰিছিলো তেতিয়া মোৰ মনত অলপ ডাউট আছিল যে আমি 9টা 10টাই পাম নেকি কিন্তু এতিয়া মই লাহে লাহে গোটেইখনত ঘূৰি মই এতিয়া দেখা পাইছো যে বিজেপি এতিয়া 20 পাৰ হৈ যাব বিজেপিৰ চৰকাৰে গঠন হ'ব পাছে পৰিস্থিতিয়ে লাহে লাহে ইউটাৰ্ণ লৈছে ৰাজ্যত পুনৰ তুংগত উঠিছে জনজাতিকৰণৰ আন্দোলন জনজাতিকৰণৰ দাবীত বিগত সপ্তাহত মৰাণ ৰাইজে 4টাকৈ বৃহৎ জোৰ সমদল আৰু তাৰ পাছত তিনিচুকীয়াত অৰ্থনৈতিক অৱৰোধৰ কাৰ্যসূচী পালন কৰিছে তাৰ পাছত আন্দোলনৰ বাবে সাজু হৈছে মটকসকল এপিনে আন্দোলনৰ পথ লোৱা কোচ ৰাজবংশী ৰাইজক আৰক্ষীৰ বেত্ৰাঘাতৰ পাছত ক্ষোভিত হৈছে জনগোষ্ঠীটোৰ জনসাধাৰণ অথচ তেওঁলোকৰ দাবীক ন্যায্যতা দিয়াৰ পৰিৱৰ্তে লাগবান্ধ নথকা ভাষ্য মুখ্যমন্ত্ৰীৰ আৰক্ষীৰ নিৰ্মম অত্যাচাৰৰ পাছত পৰিস্থিতিৰ পৰা পলাব বিচৰা মুখ্যমন্ত্ৰীৰ আজব মন্তব্য জনজাতিকৰণৰ দাবীতহে আন্দোলন হৈছে বিজেপি দল তথা চৰকাৰৰ বিৰুদ্ধে নহয় জনজাতিকৰণৰ প্ৰতি বিজেপি চৰকাৰৰো সমৰ্থন আছে এপিনে জনজাতি আহোম ছাত্ৰ সংগঠনেও চৰকাৰী অৱহেলা আৰু অনিচ্ছাৰ বিষয়ে ৰাজ্যক অৱগত কৰাৰ পণ লোৱাই নহয় 2026ত বিজেপিৰ বিৰুদ্ধে ৰাজনৈতিক প্ৰতিশোধ পূৰণৰো হুংকাৰ দিছে চুবুৰীয়ে গাঁৱে সভাপতি ৰাইজক সজাগো কৰিছে মুখ্যমন্ত্ৰীয়ে বাৰে বাৰে টেলিফোন কৰি জনগোষ্ঠীয় নেতাক বুজাইও সৈমান কৰিব পৰা নাই 6 জনগোষ্ঠীক পুনৰ জনজাতিকৰণৰ টোপ দি আকৌ নৱেম্বৰ মাহৰ ডেডলাইন দিলে মুখ্যমন্ত্ৰীয়ে সেয়েহে আন্দোলনে একো ফল নিদিয়ে বুলি ক'বলৈও কুণ্ঠাবোধ নকৰা মুখ্যমন্ত্ৰীয়ে এইবাৰ ক'লে আন্দোলন কৰিলে জনজাতিকৰণ নহয় এটা চৰকাৰী ব্যৱস্থাৰ মাজেৰেহে হ'ব বেছিকৈ আন্দোলন কৰিলেও বিপদ বড়ো ৰাভা মিচিংসকলে বিৰোধিতা কৰিব আন্দোলন কৰিলেতো জনজাতিকৰণ নহয় জনজাতিকৰণ এটা ব্যৱস্থাৰ মাজেৰে আগবাঢ়ে নৱেম্বৰ মাহত জনজাতিকৰণ সম্পৰ্কত মন্ত্ৰীসভাৰ গোটে প্ৰতিবেদন দিব সেই প্ৰতিবেদনৰ ওপৰত ভিত্তি কৰি পৰৱৰ্তী ব্যৱস্থা ল'ব আন্দোলন কিয় কৰিছে মই নিজেও বুজি নাপাওঁ আৰু মই আগতে কৈছোঁ যে আন্দোলনে সমস্যা জটিল কৰে আন্দোলনে ক'তো সমস্যাৰ সমাধান নকৰে যদি আপুনি বেছিকৈ আন্দোলন কৰে বড়ো মিচিং ৰাভা মানুহখিনিয়ে লাগি যাব যে জনজাতিকৰণ কৰিব নালাগে বুজাবুজি কৰি থাকিলে চব কাম হৈ যায় স্বাভাৱিকতে মুখ্যমন্ত্ৰীৰ নিজৰে স্থিতি আৰু গতিমতৰ একো ঠিক নোহোৱা হৈছে এফালে যদি আন্দোলনৰ প্ৰতি সহমৰ্পিতা আকৌ আনফালে আন্দোলনক লৈ বিৰাগ তাৰ পাছত কেতিয়াবা জনজাতিকৰণৰ প্ৰতিবন্ধকতাৰ দুখ কংগ্ৰেছলৈ ঠেলি গা বচোৱাৰ চেষ্টা চলাইছে অথচ দিল্লী দিছপুৰত নিজৰে ডাবল ইঞ্জিনৰ চৰকাৰ চলিছে তাৰ মাজতে এনে জ্বলন্ত সমস্যা তল পেলাই মুখ্যমন্ত্ৰীৰ জাতি বচোৱা পদক্ষেপৰ আঁৰতো যে ন্যস্ত স্বাৰ্থৰ ৰাজনীতি আছে সেয়া স্পষ্ট কৰিছে এপিচিচিৰ সভাপতি গৌৰৱ গগৈয়ে বিভাজনেৰে দিছপুৰৰ গাদীত পুনৰ অধিষ্ঠিত হ'বলৈ চেষ্টা কৰিছে মুখ্যমন্ত্ৰীয়ে দুখীয়া জনজাতি লোকৰ ঘৰ ভাঙিছে অথচ মামেৰ দুপে উন্নতি হৈছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ৰাজনীতি সকলোৱে বুজি পাইছে তেওঁ কি কৰিছে দুখীয়া মানুহক উচ্ছেদ কৰিছে দুখীয়া মানুহৰ ঘৰৰ ওপৰত
উচ্ছেদ কৰিছে সকলোকে বঙালী মানুহক উচ্ছেদ কৰিছে ধৰ্মীয় সংখ্যালঘু মানুহক উচ্ছেদ কৰিছে বড়ো মানুহক উচ্ছেদ কৰিছে ৰাভা মানুহক উচ্ছেদ কৰিছে নেপালী মানুহক উচ্ছেদ কৰিছে কাকো এৰি থৈ যোৱা নাই সকলোকে এটা আম্বানী আৰু পতঞ্জলিক দিবলৈ বিচাৰে চৰকাৰ গঠন কৰিব পাৰিলে বিজেপিয়ে 6 জনগোষ্ঠীক ছমাহৰ ভিতৰতে জনজাতিকৰণ কৰিব বুলি 2014 চনতেই দিছিল প্ৰতিশ্ৰুতি তাৰ পৰিৱৰ্তে দলটোৱে শাসনভাৰ পায়ে কাৰ জৰিয়তে মূলতঃ হিন্দু বাংলাদেশীক দেশৰ নাগৰিকত্ব দিয়াৰহে পোষকতা কৰিলে কাৰ্যত এওঁলোকৰ বাবে খিলঞ্জীয়াৰ অধিকাৰ গৌণ হিতাধিকাৰী সজায়ে সকলোৰে মুখ বন্ধ কৰাৰ চেষ্টাত যদি দলটো এবাৰ সফল নহয় তেনেহলে 2024 নিৰ্বাচনৰ ৰাজনৈতিক ৰণখনো আকৰ্ষণীয় হৈ পৰিব নিউজ ডেস্ক ৰিপোৰ্ট অসম ডেইলি 24